Hello everyone, welcome back to my YouTube channel. আজি এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে 13 জুলাই। আচলতে আজিৰ দিনটো মোৰ বাবে বহুতেই বিশেষ কাৰণ আজি হৈছে মোৰ জন্মদিন আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ আহিবলগীয়া প্ৰতিটো দিন প্ৰতিটো বছৰ ভালে কুশলে পাৰ হয় আৰু মোৰ মনৰ সপোনবোৰ যাতে পূৰ হয়। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু আজিৰ দিনটোনো কি কৰোঁ সেইবিলাকক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু সকলোৱে আশীৰ্বাদ কৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজিৰ দিনটো আৰম্ভণি থাপনাৰ পৰাই কৰিছোঁ। ভগৱানৰ চৰণত এগছি চাকি আৰু ফুল আগবঢ়াই আশীৰ্বাদ বিচাৰিছোঁ। মোৰ আহিবলগীয়া দিনবোৰ যাতে ভগৱানে ভালে কুশলে পাৰ কৰে আৰু সদায় যাতে মোক সাহস দিয়ে, শক্তি দিয়ে আৰু মই যদি কিবা ভুলো কৰিছোঁ সেইবিলাকো যাতে মোক ক্ষমা কৰি দিয়ে আৰু মোৰ মনৰ আশাবোৰ যাতে পূৰ কৰে সেয়াই আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলো যাতে ভালে থাকে। জন্মদিন বুলি মায়ে অলপমান পায়স বনাইছে। তেনেকৈ বৰ বিশেষ একো আয়োজন কৰা হোৱা নাই। ঘৰৰ মানুহকেইটাৰ বাবে তেনেকৈ মায়ে বনাই দিছে অলপ আৰু পৰিস্থিতিয়ে যিহেতু এতিয়া বৰ ভাল নহয় গতিকে এনেকৈয়ে অনুষ্টুপীয়াকৈয়ে নিয়মটো কৰা হৈছে। জন্মদিন বুলি ভগৱানৰ নামত অলপমান পায়স আৰু এয়া বনিয়া লাড়ু। এয়া হৈছে আমাৰ বাৰ্থডে খাবলৈ অহা আলহী দেই। নামটো কৈ দিয়া। ভণ্টি হয়, ঘৰৰ ওচৰৰে ভণ্টি হয়। বাৰ্থডে বুলি ইহঁতকেইটাকে মাতিলোঁ আৰু তেনেকৈ কাকো মতা হোৱা নাই। ঘৰৰ মানুহকেইটা আৰু ইহঁত পোৱালীকেইটাক মাতিলোঁ। আমি এতিয়া ফটো মাৰি আছোঁ। চাওঁতে আজিৰ পৰা 21টা বছৰত ভৰি দিলোঁহি আৰু এইবাৰ মোৰ বাৰ্থডে বুলি কোনো ধৰণৰ কেক কটা নহ'ল। আচলতে বৰ্তমান পৰিস্থিতি একেবাৰে ভাল নহয়। আমাৰ শিৱসাগৰতো অতি সোনকালে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ কথা শুনিছোঁ আৰু বাৰ্থডে হ'ল বুলি যে কেক কাটিব লাগিব তেনেধৰণৰ কোনো ধৰা বন্ধা নিয়ম নাই। এনেকেই সিহঁতৰ লগত অলপ সময় ফটো মাৰি ধেমালি কৰি পাৰ কৰিলোঁ আৰু সিহঁতে গ'ল। এতিয়া ৰাতিপুৱাই 8:30 মানে বাজিল আৰু মায়ে জন্মদিন বুলি কিবাকিবি অলপ ৰান্ধি বনালে। ভেদাইলতা দিয়া ৰৌ মাছৰ জোল, এয়া পদুনা আৰু ৰঙালাও গুটি চাটনি, এফালে আছে ডিম বইল কৰি ফ্ৰাই কৰিছিলে আৰু চিকেন আৰু আলু ড্ৰাই ফ্ৰাই কৰিছিলে আৰু এফালে মাছ ফ্ৰাই কৰিছিলে আৰু এইটো হৈছে দালি, ভোট জলকীয়া। এনেকৈয়ে আৰু বৰ বিশেষ একো নাই, তেনেকৈ একো আয়োজন কৰা নাই আপোনালোক যিহেতু। আচলতে সুখ সকলোতেই পোৱা যায় যদি আপুনি বিচাৰিব জানে আৰু এইটো নহয় যে বহুত কিবাকিবি আপোনাৰ ওচৰত থাকিলেহে আপুনি সুখী হ'ব পাৰিব, সেইটো কেতিয়াও নহয়। আৰু মোৰ আজি এই জন্মদিনটো এনেকৈ পাৰ কৰিলোঁ আৰু সঁচাকৈ এনেকৈ মোৰ বহুতেই ভাল লাগিলে, মই বহুতেই সুখী। কিন্তু মোক শুভেচ্ছা জনোৱা সকলোলৈকে মই পুনৰবাৰ এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনালোঁ।